লুইতৰ ঘাটেৰে আকাশ চুবলৈ ওলালি কোন গাঁৱৰে শুন তই হবি দেশৰে জিলিকাখন বা মজা অভিবক্তা ধৈৰ্যকৰ নিশ্চয় আপোনালোকে চিনি পায় এটা বিশেষ ৰাজনৈতিক দলত তেওঁ প্ৰতিনিধিত্ব কৰিছিলে আৰু গতিকে তেওঁ পঢ়া প্ৰাথমিক বিদ্যালয়খন আমি উপস্থিত আছোঁ এখন যে চৰাইদেউ জিলাৰ মধুবনীত হয় এখন বিদ্যালয়খন পঞ্চপল্লৱ স্কুল আজি প্ৰতিষ্ঠা দিৱসত উপস্থিত আছোঁ আমি গতিকে তেখেতে পঢ়া এখন বিদ্যালয় সমাজখন তেওঁ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলক গৌৰৱৰ এখন মেডাল লিখাইছে ধৈৰ্যকৰ অভিবক্তা গুৱাহাটী উচ্চ ন্যায়ালয় হয় তেখেতে ইয়াতে এখন বিদ্যালয় পঢ়ি গৈছে গতিকে বিদ্যালয়ৰ চৌহদটো দেখুৱাইছোঁ আৰু ইয়াৰ যিটো আমাৰ প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানৰ কিছু নৃত্য গীত আপোনালোকে চাইছে মোৰ লগত আছে ঋতুৰাজ গগৈ আৰু স্থানীয় প্ৰাক্তন ছাত্ৰ আৰু বিশেষকৈ চেং অসম আমাৰ চেং মোহন কোৱাইদেউ আজি উপস্থিত হোৱাৰ বাবে বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ গতিকে আৰু গোটেই চৌহদটো অকণমান কিছু দেখুৱাম গোটেই অনুষ্ঠানবিলাকক চাই থাকক আমাৰ গাঁৱৰে ডক্টৰ খামন ফুকন এখন প্ৰাথমিক বিদ্যালয়ত পঢ়া লগতে ধৈৰ্য কোঁৱৰ মৃদুমণি ফুকন আৰু মৰমৰ কণ্ঠশিল্পী কল্যাণী গৈ এখন প্ৰাথমিক বিদ্যালয়ত পঢ়িছে বলক ভিডিঅ'খন প্ৰথমৰ পৰা চাওঁ বিদ্যালয়খন সোমাই যোৱা প্ৰথম গলিটো ইমান ধুনীয়াকৈ ফুলেৰে সজাই দিছে খুব সুন্দৰ এটা পৰিৱেশ ভাল লগা পৰিৱেশ আৰু মুকলিতে সম্পূৰ্ণভাৱে নৃত্য গীতসমূহ সকলো অনুষ্ঠান ইয়াতে পৰিৱেশন কৰিছিলে আৰু গতিকে সকলো নৃত্য গীত এটা আপোনালোকে দেখুৱাই যাওঁ আপোনালোকে অনুভৱ কৰি যাওক এইটো ক শ্ৰেণীৰ ৰুম হয় ক শ্ৰেণীৰ ৰুম ন এইটো এতিয়া আখৰ টাই ভাষা লিখা আছে মজা টাই ভাষা আখৰ আৰু টাই ভাষা চবেই পঢ়ে হয়নে ৰংঘৰ কাহিনী আৰু আমাৰ বিশেষকৈ চৰকাৰী যি আমাৰ মানে ধৰি লওক স্কুলবিলাকত আমাক আমাৰ প্ৰাইভেট স্কুলৰ নিচিনা সুন্দৰকৈ সজাই পৰা লোৱা দেখা যায় গতিকে এখন স্কুল খুব সুন্দৰকৈ সজাইছে পঞ্চপল্লৱ স্কুল মানে ফুল মিনি কি জানে কয় জানাছে নেকি কিবা পঞ্চপল্লৱ মানে কি বাৰু পঞ্চ আমাৰ 5 বছৰে হেৰি যেনেকৈ আম আহত বৰগছ আৰু হেৰি যজ্ঞ ডিমৰু আৰু পলাশ হয় এটা 5জোপা এই 5জোপা গছৰে নামাকৰণ আমাৰ পঞ্চপল্লৱ গোটেই অনুষ্ঠান গাঁওখন নাম অঞ্চলটোৰ নাম নাই ঠিকে এখন পাচলি বাহ গতিকে ছবি চাই শিকিব পাৰিব বলক অনুষ্ঠান যি হৈ আছে আমাৰ প্ৰতিষ্ঠা দিৱস গতিকে কাইলৈ সৰস্বতী পূজা আজি প্ৰতিষ্ঠা দিৱস কিছু দৃশ্য আপোনালোকে দেখুৱাই থাকিম আৰু অনুষ্ঠান গোটেই পৰিৱেশটো দেখুৱাম পঞ্চপল্লৱ স্কুলৰ খুব সুন্দৰ পৰিৱেশ খুব সুন্দৰকৈ ল'ৰা ছোৱালীক নাচিব গাব গোটেই অনুষ্ঠানটো অকণমান চাওক ভাল লাগক আৰু মই আশা কৰিছোঁ শিশুসকলে যি নৃত্য গীত আপোনালোকে চাই অলপ মনোৰঞ্জন পাব ভিডিঅ'টো শেষলৈকে চাওক চাই থাকক You say that I'm psychotic, but then you like it like that. It's like every time the conversation changes and I want you right back, right back. You say that I'm hypnotic and that I caught you like that. It's like every time I walk into the room you know you want what I have. Turn it on, turn it off. Can't tell if I love you right back. Moving in, moving on. Turn it on, turn it off. Can't tell if I love you right back, but you love me like that. Light bulb goes off in your head. You say I'm a little odd. I love to make a mess. Guess I'm a little unconventional. Guess I'm a little unconventional. Guess I'm a little unconventional. So call it what you wanted. 'Cause when I leave you ইউটিউবাৰ চেং অসম তেখেতৰ সম্পূৰ্ণ নামটো হ'ল নুৰ চেং মোহন আৰু তেখেতকো আমাৰ আজিৰ পবিত্ৰ ক্ষণত অকণমান মৰম যাচিব খুজিছোঁ আৰু এই মৰমকণ যাচিবৰ বাবে আমাৰ বিদ্যালয়ৰ এক সহকাৰী শিক্ষক সুনন্দ মোহন দেৱক মই আহ্বান জনাইছোঁ অনুষ্ঠানটোত উপস্থিত থকাৰ কাৰণে মোক যি মৰম যাচিলে তাৰ কাৰণে প্ৰতিজন শিক্ষক তথা অনুষ্ঠানটোৰ লগত জড়িত হোৱা প্ৰতিজনৰে মোৰ মৰমৰ শুভেচ্ছা ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে অনুষ্ঠানত উপস্থিতি খুব ভাল লাগিল আজি এটা খুব আমাৰ ভাল লগা দিন 64 সংখ্যক আমাৰ পঞ্চপল্লৱ প্ৰাথমিক বিদ্যালয়
প্ৰতিষ্ঠা দিৱস আজি উপস্থিত থাকি খুবেই ভাল লাগিছে। বিশেষকৈ প্ৰাক্তন ছাত্ৰ হিচাপে ক'বলৈ গ'লে খুব গৌৰৱান্বিত কৰোঁ, কিয়নো এই বিদ্যালয়ৰ পৰাই আমি শিক্ষা গ্ৰহণ কৰি আজি অন্ততঃ এটা কথা ক'বলৈ শিকিছোঁ, দুই এটা কথা ক'বলৈ শিকিছোঁ। আজি আপোনালোকক লগ পাইছোঁ আৰু এইখিনিতে আপোনালোক ধন্যবাদ জনাইছোঁ। আপোনালোক আহিছে যৌৱনৰ কুহে কুহে সেই সপোনৰ দেখে দেখে দেশ আছে এনে মোৰ দেশ, তাৰ বুকুৰ উমে মোক দিছে ভাল পোৱাৰ আনন্দ। কবিতা আবৃত্তি কৰা আমাৰ ভণ্টিৰ নামটো চিনাকি, তোমাৰ নামটো কি আছিলে? শ্ৰুতি ফুকন, ইয়াৰ চুম্পি ফুকন, ইয়াতে প্ৰাক্তন ছাত্ৰী হয়নে? কোন চনত ওলাইছে? মই চনটো ঠিক পাহৰিছে। ঠিক আছে, আৰু ইয়াৰ কবিতা আবৃত্তি আমি শুনিলোঁ, ভাল লাগিলে। গতিকে আপোনালোক কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাবলৈ নিশ্চয় নাপাহৰিব। ঠিক আছে। বিদ্যাপতি তাতে মই ক্লাছ 4ত পঢ়োঁ। আজি কবিতা আবৃত্তি কৰিবলৈ লৈছোঁ, ইংৰাজী কবিতা। কবিতাটোৰ নাম হৈছে স্কুল। 20 o'clock is going to school down beside terrace pool. 20 little cups of green, 20 vase on white and clean. 20 little. আমি আছোঁ পঞ্চমল্লভ প্ৰাথমিক বিদ্যালয়ৰ আজি প্ৰতিষ্ঠা দিৱস হয়, আৰু লগতে আমাৰ প্ৰধান শিক্ষক ছাৰ লগত আছে। গতিকে পঞ্চমল্লভ মানে কি আজি কৈ দিব। আজি যিখন বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস সুন্দৰ দৃশ্যবিলাক চাই আছে, অনুষ্ঠানবিলাক হৈ আছে, আমি ছাৰৰ মুখেদি পঞ্চমল্লভ অৰ্থটো কি আৰু ইয়াৰ এটা ক'বলৈ আমাৰ ৰাইজক ধন্যবাদ থাকিল। কথা হ'ল কি, আজি আমাৰ পঞ্চপল্লৱ প্ৰাথমিক বিদ্যালয়খন 1960 চনতে তনুশ্যাম গোস্বামী নামৰ এজন সেই সময়ত শিক্ষানুৰাগী ব্যক্তি আছিলে আমাৰ এই অঞ্চলতে। তেখেতৰ প্ৰচেষ্টাতে আমাৰ ইয়াৰ অঞ্চলৰ কেইজনমান শিক্ষিত ব্যক্তিক লগত লৈ এই অনুষ্ঠানটো, চালুকীয়া অনুষ্ঠানটো তেখেতে গঢ় দিছিলে। তেখেতে নিজেই মাটিও দিলে, ভেটিও দিলে। নাম আছে পঞ্চপল্লৱ। পঞ্চ মানে হৈছে 5 আৰু পল্লৱ মানে হৈছে গছৰ কুঁহিপাত। তেখেতে কোৱা যিখন পাঠ্যপুথিত তেখেতে আত্মজীৱনখন লিখি থৈ গৈছিলে কথাখিনি, যে সেই পল্লৱ মানে হ'ল কুঁহিপাত। সেই কুঁহিপাত 5 বিধ বিশেষ গছ ইয়াত আছে। আম আছে, আহঁত বৰগছ আছে, ডিমৰু গছ আছে। এইকেইজোপা গছৰ কুমলীয়া পাতবোৰ সাধাৰণতে যজ্ঞত লাগে বুলি কৈছিল। তেখেতে আছিলে এটা সময়ত আশ্ৰম খুলিছিলে, আৰু তেখেতে খুব মানে বিশেষকৈ হিন্দু ধৰ্মৰ বিভিন্ন ধৰণৰ নীতি নিয়মবিলাক তেখেতে খুব সাধনা কৰিছিলে। স্কুলখনৰ অনুষ্ঠানটো চাই কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব, আৰু চেনেলটো যদি আপুনি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ৰাখক, আৰু আগলৈ ভিডিঅ'বিলাক পাই থাকিবৰ কাৰণে ন'টিফিকেশ্যন বেল আইকনটো অন কৰি ৰাখক।